সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা। যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে। কথাষাৰ কৈছিল মহাত্মা গান্ধী, ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামী আৰু জাতিৰ পিতা। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ওলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা ডাঙৰ সত্যৰ সন্ধান দিব পাৰে। কথাষাৰ কৈছিল জ্ঞাতে। শিক্ষা হ'ল আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাৰ জৰিয়তে পৃথিৱীক পৰিৱৰ্তন কৰিব পৰা যায়। কথাষাৰ কৈছিল নেলছন মাণ্ডেলা, দক্ষিণ আমেৰিকাৰ নেতা, নোবেল বঁটা বিজয়ী। এনেকুৱাভাৱে লিখা পঢ়া কৰিবা যাতে এদিন তোমাৰ বিদ্যালয়ৰ পৰা তোমাক প্ৰধান অতিথি হিচাপে নিমন্ত্ৰণ কৰে। কথাষাৰ কৈছিল পিটাৰ পাৰ্কাৰ। নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ চেষ্টা কৰা ভণ্ডামি মাথোন। কথাষাৰ কৈছিল তৰুণ ৰাম ফুকন। নজনাটো লাজৰ বিষয় নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ বিষয়। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিন। লেখক, চিত্ৰশিল্পী, ৰাজনীতিবিদ, বিজ্ঞানী, আমেৰিকা। এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো ঠিক সেইদৰে ৰোগ হয়। কথাষাৰ কৈছিল জ্ঞানী ৰিচাৰ্ড। মানুহৰ মন পেৰাচুটৰ দৰেই, খোল খালেহে সি ক্ৰিয়াশীল হয়। কথাষাৰ কৈছিল থমাছ ডেবাৰ। নোপোৱাটোত অসন্তোষ নহ'বা আৰু পোৱাটোত অহংকাৰ নকৰিবা। কথাষাৰ পবিত্ৰ কুৰআনত উল্লেখ আছে। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।